মাই নিউ ব্লগ আজি আমি এনে ফুৰিব আহিছোঁ বিশ্বকৰ্মাগুৰি মই তাৰ লগৰ ছোৱালীয়ে মাতিছে সিহঁতৰ ঘৰলৈ যাওঁ তো অলপ ভিডিঅ'ত বেছি নকৰে দেৰি নকৰে আৰম্ভ কৰোঁ তো এনেকৈ আহি আছোঁ মই ৰাস্তাৰ মাজেৰে হাই ৰোড আজি বিশ্বকৰ্মাৰ গাড়ী হাৰ্লি অলপ বেছি দেৰি নকৰে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে বিশ্বকৰ্মা পূজা পাতিছে বুলি জানি ভাল লাগে বিশ্বকৰ্মা পূজা বুলি ওলাই আহিলোঁ ঘৰত কাম নাছিল মানে ওলাই আহিলোঁ বাছ একদম ৰাস্তা খালী একদম পূৰা এনেদৰে আহি পাম আৰু অলপ দেৰি দলং এখন পাম বাছ দলংখন দেখাম দলংখন পাই আছোঁ বতাহত চলি উৰি আছে চাইকেল লৈ আহিছোঁ দূৰলৈ 15 কিলোমিটাৰ চাইকেল লৈ যাম পূৰা ভাগৰ লাগব বহুত আৰু এনেদৰে আহি পালোঁ দলং এখন দলং ঘূৰি আৰু দলং পাৰ হ'লোঁ এতিয়া বৰ্তমান পূৰা জোৰ চোৰ আছে একদম পূৰা স্পীড যাম বাছ পুনিয়া চক পাৰ হ'লোঁ আৰু আগুৱাই যাই আছোঁ পূৰা পুনিয়া চক পাৰ হৈ এতিয়া যাই আছোঁ আৰু তেল ডিপু আছে আৰু যাব লাগিব 5 কিলোমিটাৰ 10-20 কিলোমিটাৰ যাব লাগিব আৰু পূৰা যাম পূৰা পুনিয়া চক পাৰ হ'লোঁ আৰু আগুৱাই যাই আছোঁ পূৰা পুনিয়া চক পাৰ হৈ এতিয়া যাই আছোঁ আৰু তেল ডিপু আছে আৰু যাব লাগিব 5 কিলোমিটাৰ 10-20 কিলোমিটাৰ যাব লাগিব আৰু পূৰা যাম পূৰা বজাৰখন আছে ধুনীয়াকৈ বজাৰখন দেখাম চাই থাকক ভিডিঅ' অকল আলু চুকা পাৰ হ'লোঁ পাৰ হৈ এতিয়া আমি যাই আছোঁ পিকপিক দোকান পাম আগত চাই থাকক ভিডিঅ'টো এনেদৰে ভিডিঅ' বনাই আছোঁ আৰু ইমান দামী মোবাইলো নহয় কম দামী মোবাইল মাইক নাই একচুৱেলি মোৰ তথাপিতো ভিডিঅ' বনাই আছোঁ যি হয় হ'ব নৰ্মেলবিলাক বনাই আছোঁ চাইকেল লৈ আহিছোঁ হাত নাই এনেদৰে আহি আছোঁ আৰু যাই আছোঁ মানুহটোৰ ভিডিঅ' নাচায় ভিডিঅ' দিম মানুহ কোনোৱে নাচায় ভিডিঅ'বোৰ চাই ভাল নাপায় ভিউজ নাহে ভিউজ নাহিলে কেনেকুৱা ভিডিঅ' দিম ভিডিঅ'বোৰ শ্বেয়াৰ কৰক আপোনালোকে মানুহৰ ওচৰলৈ যিমান পায় আৰু বেছি নাই বাৰু আহি পাইছোঁহে আৰু 5-6 কিলোমিটাৰমান হ'ব আৰু তালৈ যাব সদায় ব্লগ দিম বুলি ভাবোঁ কিন্তু ভিউজ নাহে যে ভিডিঅ' দি কিন্তু কি লাভ মানুহ নাচালে এনে কষ্টবিলাক কৰোঁ চাব ভিডিঅ'বোৰ ভাল লাগে যদি শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকলক লাইক কৰক ছাবস্ক্ৰাইব কৰক প্ৰথম আহিছে যদি তেতিয়াই ভিডিঅ' বনাওক পাম নহ'লে কেনেকৈ পাম আৰু এনেকৈ পাৰ হ'লোঁ এখন এইবাৰ চবতে বিশ্বকৰ্মা পূজা পাতিছে দোকানে চোকানে চাই থাকক কেনে লাগে ভিডিঅ'বোৰ চাই মোৰ আৰু আহি পিকপিক দোকান পাই গ'লোঁ এতিয়া আৰু এইটো ৰাস্তাৰে সোমাই দলং য'ত গাঁৱলীয়া ৰাস্তাত দলং এখন এই নদীটো চাওক একবাৰ নদীটো চাওক কেনেকুৱা নদী সৰু মানে সাতলা নদীটো যে জানে কিছুমানে জানাবিলাকে জানে নাজানে কৈ দিছোঁ মানে আৰু এনেকৈ যাই আছোঁ আৰু বেছি দূৰ নাই আৰু 2 কিলোমিটাৰ আছে আৰু বহুত দূৰ চাইকেল মাৰিলোঁ ভাগৰ লাগি গৈছে একদম আৰু আগত এখন এনেকৈ পাম বজাৰ সৰু বজাৰ এখন পাম কিন্তু আজি বজাৰ নাই দেখাই আছোঁ বজাৰখন পাৰ হ'লোঁ আৰু যাই আছোঁ পথৰৰ মাজে মাজে একদম গাঁৱলীয়া ৰাস্তা
থাকক এনেকুৱা যদি ভিডিঅ' চাব বিচাৰে চেনেল ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰি কওক যে কি ধৰণৰ ভিডিঅ' লাগে চাইকেলেৰে চলোৱা এনে ব্লগ লাগেনে নে এনে নৰ্মেল ব্লগ চাওকচোন ইমান ৰ'দ দিছে চাইকেল লৈ ধেমালি কথা নহয় ইমান দূৰ গাঁৱলীয়া পৰিৱেশৰে যাই আছোঁ গকুল আৰু পানীৰ ৰাস্তাৰ ৰখি আছে মই পাহাৰলৈ যাওঁ গাঁৱৰ পৰিৱেশৰ মাজে মাজে চাইকেল চলাব লাগে একচুৱেলি বহুত মানুহে চাইকেল নচলায় চাইকেল চলালে এক্সাৰচাইজ হয় আৰু প্ৰদূষণমুক্ত হয় একচুৱেলি চাইকেল চলাব লাগে কিন্তু মানুহে নুবুজে না চাইকেল চলাই চবেই গাড়ী সেইকাৰণে প্ৰদূষণ বাঢ়ি গৈছে দিনে দিনে প্ৰদূষণ কমাব কাৰণে চাইকেল চলাব এক্সাৰচাইজ হ'ব আপোনাৰ সেইবাবে মই চাইকেল চলাওঁ পূৰা যে প্ৰতি সপ্তাহত এটা ভিডিঅ' দিয়া বুলি ভাবিছোঁ দিয়া পাওঁ টানলৈ চাই লওঁ পাৰিলে দিম নোৱাৰিলে আৰু কি কৰিম ভিডিঅ' দিব চেষ্টা কৰিম তো ডেইলি দুটা ভিডিঅ' দিম সপ্তাহৰ এটা হ'লেও দিয়াৰ চেষ্টা কৰিম চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'বোৰ চাব তেতিয়া ভিডিঅ' বনাব উৎসাহ পাম নতুন ভিডিঅ' নহ'লে কেনেকৈ পাম তো ছাপোৰ্টে নকৰে কেনেকৈ পাম গৈ যাম সেইটোতো ভাবি লওক চাই লওক যিবোৰে ভিডিঅ'টো একবাৰ চাইছে তেওঁলোকে শ্বেয়াৰ কৰাৰ ভিডিঅ'টো সকলোৱে চাওক এনেদৰে এটা মন্দিৰ এইটো মন্দিৰটো আৰু স্কুল আহিছিলোঁ বেছিদিনে নাই আলুৱে আৰু এইখিনিৰ আগত কেলৈ পাম এনেদৰে মই আহি পালোঁ গকুলতৰ ঘৰ আৰু গকুলতৰ ঘৰৰ ভিতৰত মই যাম গকুলে কি কৰি চাম চবলক গকুলৰ ভিতৰলৈ আৰু মই ফাইনেলি আহি পালোঁ গকুলতৰ ঘৰ এইটো পানীত বহি আছে আৰু এইটো গকুল কি কৰি আছা আমাৰ ঘৰ হিৰক ভাই আহি গ'ল গকুলে কিবা ক'ব বোলে ভিডিঅ' এডিট কৰি আছিলোঁ আহোঁতে হিৰক ভাই আহি গ'ল আহিল ভাল লাগিলে সুন্দৰ পৰিৱেশ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হিৰক জ্যোতিৰ আৰু মোৰ চেনেলটো ডেছক্ৰিপশ্যনত দি দিব হিৰক জ্যোতিয়ে চাই ল'ব আৰু পাণজিতৰো দিব আপোনালোকে চাব বুলি আশা থাকিল আৰু সেইখিনিয়ে আৰু কিবা কিবি দেখুৱাব হিৰক জ্যোতিয়ে আৰু আমি ইয়াৰ লগত একেলগে গাঁৱৰ পৰিৱেশটো দেখাম আমি এতিয়া যাম গাঁৱৰ এনে পৰিৱেশটো দেখাবলৈ বলক বেছি দেৰি নকৰে আৰম্ভ কৰোঁ আৰু এতিয়া মই হিৰক জ্যোতিক আমাৰ গাঁৱৰ পৰিৱেশবোৰ দেখুৱাম আমাৰ গোটাইবোৰ যাম তো ব'লক আমাৰ সেউজীয়া পৰিৱেশ দেখুৱালেও ব'লক আৰু ইয়াৰ লগত আমি গাঁৱৰ পৰিৱেশটো চাবলৈ আহি গ'লোঁ চলক বেছি দেৰি নকৰে গাঁওখন চাওঁ একবাৰ কি দেখা পাওঁ বা কি দেখোঁ ইহঁতে চাই লওঁ পৰিৱেশ ইয়াত খেতি বাতি কৰা হৈছে সেউজীয়াকৈ চাৰিওফালে সেউজীয়া পৰিৱেশ পূৰা এইটা পূৰা সেউজীয়া ভিডিঅ' বনাই আছে আৰু আমাৰ সেউজীয়া পৰিৱেশ মাজে মাজে ঘূৰি আছোঁ কি ধুনীয়া পৰিৱেশ চাওকচোন একবাৰ কি ধুনীয়া সুন্দৰ পৰিৱেশ এখনো গাড়ী নাই একদম শূন্য জেগা একদম শূন্য আৰু টাউনৰ ৰাস্তাৰ বহুত দূৰ আহিব নালাগে 4 কিলোমিটাৰমান আহিলে এই গাঁওখন পাই যাব হাজৰিকাপাৰা নামৰ গাঁওখন আহি যাব যদি আহিব ইচ্ছা এতিয়া বঢ়িয়া বঢ়িয়া বস্তু আছে ইয়াত আহি যাওক প্ৰথমে মাজে মাজে আহি তাৰ মন্দিৰ দেখা পালোঁ সৰু মন্দিৰ এইটো সৰু মন্দিৰটো এইটো বঢ়িয়া মন্দিৰ একদম আৰু প্ৰথমত আছে এটা সৰু মন্দিৰ সৰু হ'লেও ভাল তো এইটো মন্দিৰ দেখাই দিছোঁ আৰু প্ৰথমত আছোঁ পূৰা সেউজীয়া পথাৰ বহুত দিন ভিডিঅ' দিয়া নাছিলো আজি দি দিলোঁ আৰু ইয়াতে মই প্ৰথমবাৰ আহিছোঁ তো মন্দিৰটো মই ভালকৈ দেখাই দিছোঁ চাৰিও চাইড যদি ভিডিঅ'বোৰ ভাল লাগে কমেণ্ট লাইক ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নপাহৰিব ছাপোৰ্ট কৰোঁ তেতিয়া গৈ যাব পাৰিম নহ'লে কেনেকৈ নপাৰিম আৰু এইটো সৰু মন্দিৰটো এইটো আগতে এটা লৈ যাওঁ ভগৱানৰ পৰা কি দিয়ে মোক নাজানিব নহ'লে একদম সেউজীয়া একদম ধাননি পথাৰ নাম শুনিলে একদম বঢ়িয়া একদম পূৰা ধুনীয়া একদম আল্টিমেট জেগা এইখন হৈছে পথাৰখন কি ডাঙৰ পথাৰ ওলালোঁ মন্দিৰৰ পৰা যাওঁ আৰু ভিডিঅ'বোৰ কেনে পাই চাই পেলাই অকণমান কৰক ছাবস্ক্ৰাইব কৰক লাইক কৰক যদি ভাল লাগে চেনেলটো শ্বেয়াৰ কৰক বন্ধু বান্ধৱীসকলৰ লগত যদি প্ৰথম আহি ছাবস্ক্ৰাইব কৰক তেতিয়া আগুৱাই যাব পাৰিম নহ'লে কেনেকৈ পাৰিম ছাপোৰ্ট নকৰিলে তোমালোক তেতিয়া এনেকৈ ছাপোৰ্ট কৰি থাকিব তেতিয়া ভিডিঅ' দিব পাম নহ'লে আজিলৈ ইমানে ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব হিৰক জ্যোতি চেনেলটো আৰু মোৰটো কৰি দিব ডেছক্ৰিপশ্যনত লিংক দিয়াই আছে আজিলৈ বাই বাই টাটা থাকক।